নমস্কাৰ সকলোকে শুভ সন্ধিয়া। মোৰ নাম প্ৰিয়ংকা গগৈ। পোনপ্ৰথমে মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ভিডিঅ' হয়। চেষ্টা কৰিছোঁ ভিডিঅ' কৰিবলৈ, নাজানো ভুল হ'ব পাৰে, ভুল হ'লে ক্ষমা কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। বলক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়াতো দেৰি হ'ল, আবেলিৰ এতিয়া 6:30মান বাজিছে। আমাৰ আবেলিৰ চাহ খোৱা হৈ গ'ল। আপোনালোকে চাহ খালে নাই জনাবচোন। আৰু এইফালে আমাৰ বেটা মোবাইল চাই আছে ধুনীয়াকৈ। জান চোৱা এইফালে, জান এইফালে আহা, জান এইফালে আহা। এইটো আমাৰ বেটা হয়, একদম চৰ্দি লাগি আছে। জান হাই কোৱা, হাই কোৱা। তোমাৰ নামটো কি কোৱা, কৈ দিয়া, নামটো কি কৈ দিয়া। দীক্ষিত কোৱা, তুমি হাই কৈ দিয়া, জান হাই কৈ দিয়া। তাৰ নাম দীক্ষিত হয়। এতিয়া মোবাইল চাই আছে, নিদিলেও মানে কান্দে আৰু সেইকাৰণে দি দিছোঁ মোবাইলটো। আৰু কি ক'ম, মই এতিয়া বাহিৰত আহিলোঁ, নেদেখিছে চাগে ন মোক, পূৰা আন্ধাৰ হৈ আছে বাহিৰত এতিয়া। দেখিছে এইফালে আজি ফটকা চটকা ফুটোৱা নাই আৰু এইবিলাক লাইটিং লগাই থৈছে দেৱালীত জ্বলোৱা। ৰ'ব বেক কৰিছোঁ কেমেৰাটো, আপোনালোকক বস্তু এটা দেখাওঁ। মই মানে সৰুকৈ কিবা কেইটামান ৰুইছোঁ টাবত। এইটো হৈছে জলকীয়া, ইয়াত তুলসী কালি লগাইছোঁহে, আৰু এইটো কিবা ফুল হয়, চবেই দেখায়, ময়ো দেখাই দিছোঁ। এইটো এল'ভেৰা, লাকি বেম্বো নে কি জানো, অলপ অলপ বেছি নাই মোৰ, এনেই দেখাই দিছোঁ। এয়া আৰু এতিয়া ভিতৰলৈ যাওঁ। আহি গ'লোঁ ভিতৰত। আমাৰ বেটাই মোবাইল চাই আছে। আৰু দা কি চাইছা, কি চাইছা? ন এনেকৈ কৈ দিছা, এই বহুত বদমাছ হয়। এতিয়া এনেই আৰু এনেকৈ কৈ দেখাইছে। ঠিক আছে, অলপ পিছত ভাত ৰান্ধিব যাম, তাৰপিছত লগ পাই আছোঁ আপোনালোকক আকৌ। এতিয়া আছোঁ পাকঘৰত। আমাৰ ভাত ৰান্ধি মোৰ হৈ গ'ল, আপোনালোকক দেখুওৱা নাই আৰু খাম অলপ পাছত। এতিয়া বেটা শুই গ'ল, তাক খুৱাই আহিলোঁ। এইফালে ভাত, দালি আৰু ভাজি হৈ গ'ল। একদম চিম্পুলকৈ বনাইছোঁ, নেদেখালোঁ আপোনালোকক। আৰু কি ক'ম, আপোনালোকে ভাত ৰান্ধিলে নাই জনাব কমেণ্ট কৰি। এয়া বেটা শুই গ'ল, এইটো শুই আছে ধুনীয়াকৈ, দেখাই দিছোঁ অলপ। শুই গ'ল। তাৰপিছত আমি ভাত পানী খাই লাহে দিয়া শুম আৰু। এতিয়া বেটা শুই গ'ল। আৰু আপোনালোকে কেতিয়া ভাত খাব, আৰু আজি কি কি বনালে ক'বচোন মোক কমেণ্ট কৰি। আৰু এতিয়া আকৌ আহিলোঁ। আমাৰ ভাত পানী খোৱা হৈ গ'ল, মানে মোৰ, বাকীবোৰে নাই খোৱা। এতিয়া মই সোনকালে খাই ল'লোঁ, বেটা যিহেতু শুই গ'ল। এতিয়া ময়ো শুবলৈ আহি গ'লোঁ। এতিয়া সময় হৈছে ৰাতিৰ 9:30 বাজিছে, আৰু মই আহিছোঁ শুবলৈ। এতিয়া শুম আৰু। এতিয়া সকলোকে গুড নাইট কৈছোঁ, আৰু আকৌ এবাৰ কৈছোঁ শেষত, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, মই গম পাইছোঁ মোৰ ভুল হৈছে চাগে, আৰু ভুলবোৰ ক্ষমা কৰি দিব।
আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আজিলৈ আহিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। তেন্তে বাই বাই।